welcome to my YouTube channel. So guys, আজি যেহেতু Sunday আৰু Sunday নো কি কৰিবা আৰু weather টো যি হে মজা so নুফুৰিলে দিনটো আহি লাভে নাই হেতু কাৰণে আজি আমি গৈ আছো খনিকৰ পাৰ্ক আৰু আমাৰ লগত আছে আজি টিকলি আছে আৰু টিকলি আহি গল ড্ৰয়িং স্কুলৰ পৰা আহিলা ন তুমি ড্ৰয়িং স্কুল শেষ হৈ গল ইয়াৰ এতিয়া আৰু এতিয়া ইউ ফ্ৰী হৈ গল সো আজি আমাৰ লগত ফুৰিবলৈ ওলাইছে আজি আমি পাৰ্কত গৈ আছো সো গাইজ মই আজি দেখাম খনিকৰ পাৰ্ক ইয়ে ভিডিঅ চাই থাকিব অকলে কৰিব নালাগে দুখ পাবা কে কেলে গাইজ দেখিছে আমি ফাইনালি সোমাই গলো আৰু এই প্লেট টিকলো পাৰ পাৰ্চন 30 লৈছে আচ্ছা আৰু এই বাম্পাৰ কাৰত উঠিবৰ কাৰণে লৈছে 100 रुपीसকে লৈছে আৰু এনেই সোমাবলৈ 30 रुपीसকে সো গাইজ আহিব পাৰে ভাল আৰু বহুত বহুত ডাঙৰ আছে দেখাম বাৰু লাহে লাহে দেখাই আছো এফালে টিকলি আচ্ছা কুকুৰটোৰ টিকেট লৈছে না বাৰু এনেকৈ সোমাই গৈছে যে সো গাইজ দেখিছে আমি সোমাই গলো এতিয়া খনিকৰ পাৰ্কত कार चलाले এতিয়া আৰু কি কৰিবলৈ আছে পাহাৰত উঠিবলৈ আছে ইয়াত উঠিবা নেকি এতিয়া এইবিলাক যাওঁ ন থাম
এনেকৈ ডেক'ৰেশ্যন খেলা নহয় এইটো পানী চানী So guys, মই এতিয়া খনিকৰ পাৰ্কত আৰু কিনো দেখাম ইয়াতে জাষ্ট পোৱালিৰ কাৰণে টয় ট্ৰেইন আছে আৰু কিবা বক্সাৰ কাৰ সেইটো আছে তাৰপাছতে এই চুইমিং পুলটো আছে আৰু ঝুলনা চুলনা এইবিলাক আছে আৰু এইবিলাকত খেলিব পাৰি পোৱালিৰ কাৰণে ভাল আৰু এনেই ছানডে ইভিনিং আহি কিনে তেনেকৈ ফূৰ্তি কৰিব পাৰিব আৰু খেলিব পাৰিব সেইটোৱে আছে আৰু বিশেষ তেনেকুৱা ফটোশ্বুট কৰিবলৈ জেগা অলপ ভাল আছে পুৰা গছ চছ গোটেই চব ফালে দেখিছেনে ধুনীয়াকৈ গছ চছ আৰু লোকেশ্যন অলপ ভাল আছে মানে য'ত মানে ফটো তুলিব পাৰিব ধুনীয়াকৈ ফটোশ্বুট কৰিব পাৰিব বা ভিডিঅ' চিডিঅ' বনাব পাৰিব সেয়েহে আৰু তেনেকুৱাতো মোৰ ভালেই লাগিছে কিন্তু ইমানো হেৰি নহয় আৰু ফটোশ্বুট কৰিব পাৰি বেছি ভাল এয়া দেখিছেনে So guys, যিমানটো পাৰিছোঁ দেখাইছোঁ কিন্তু পুৰা মস্তি কৰিলে ন টিকলি পুৰা মজা লাগিলে ন আৰু এই টিকলুটো উঠিবলৈ নাপালে বটিঙো কৰিবলৈ নাপালে টিকলুটো খোজকাঢ়া টাটা 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 বহুত দিনৰ পাছত পাপৰি চাট খাইছোঁ আজি বহুতে দিন হ'ল ক'ব গ'লে আজি সোৱাদটো পাই বহুত মজা লাগি গৈছে পুচকাৰ ৱাইট কি ক'লা পুচকাৰ টেষ্টটো ভাল লাগিলে হয় নেকি এটা ক'ব গ'লে পাইছোঁ এইটো খাইছোঁ চ' গাইজ বহুত মজা লাগিছে চ' গাইজ দেখিছে আমি এতিয়া পাৰ্কৰ পৰা ওলাই গ'লোঁ আৰু ইয়াতে যিহেতু একো লাঞ্চ কৰিবৰ কাৰণে একো তেনেকুৱা নাছিলে সেইটো কাৰণে আমি ইয়াৰ পৰা ওলাই এতিয়া আমি লাহোৱাল ওচৰতে আছে আৰু ইয়াৰ পৰা আৰু আমি তাতে লাঞ্চ কৰি আহিম বুলি ভাবিছোঁ চ' গাইজ ভিডিঅ'টো চাই যাব চ' গাইজ দেখিছে আমি এতিয়া পাৰ্কৰ পৰা ডাইৰেক্ট আমি ইয়াত আহি পালোহি তাতে খাম বুলি ভাবিছিলোঁ তাতে খোৱা বস্তু একো নাছিল সেইটো কাৰণে ভাবিলোঁ আমি লাঞ্চটো কৰি যাওঁ চ' ইয়াত আহি গ'লোঁ চ' গাইজ দেখিছে আমি চাওমিন খাই আছিলোঁ আৰু খানাটো অৰ্ডাৰ দিবলৈ অলপ সময় লাগিলে যে সেইটো কাৰণে মানে বনাবলৈ সময় লাগিলে সেইটো কাৰণে চাওমিনটো আগতে অৰ্ডাৰ দি দিলোঁ খাবলৈ চ' চাওমিনটো খাই আছোঁ আৰু এতিয়া আমাৰ খানা আহি গ'ল এয়া চিকেন কাৰী হয় আৰু ইয়াতে ৰুটি আছে আৰু একো নাই আৰু ইমানটোৱে আৰু বেছি খাবলৈ ক'তা এয়া জলকীয়া নেমু চেমু আছে বাৰু প্লেট ধুনীয়াকৈ চিজিল কৰা আছে চ' গাইজ দেখিছে টিকলুৱে যিহেতু আজি আৰু ৰুটি খালে আৰু ইমানটো খাই দিলে মোৰ বহুত ভাল লাগিলে কিন্তু ইমানটো এটলিষ্ট ইমানটোতো খালে না ইমানটো খালে চ' এতিয়া এইখিনি যিমানখিনি বাচি আছে এইখিনি মই খাই দিওঁ এনে নষ্ট নকৰোঁ চ' মই খাই দিওঁ আৰু এইখিনি চ' গাইজ দেখিছে আজিৰ খানাটো এইটোৱে আৰু খাই কিনে টেষ্ট কৰি কিনে কৈ আছোঁ বাৰু কেনেকুৱা লাগিছে সঁচাকৈ ভাল আছে কেমেৰা যিহেতু মোৰ হাজবেণ্ডে কৰিছে বহুত মজা কৰিছে কেমেৰাটো মজা আৰু খায়ো মজা লাগিছে বাৰু চ' গাইজ মই খাই লওঁ তাৰ পাছতে আকৌ লগ পাই আছোঁ অতি সোনকালে চ' গাইজ খাই লওঁ